Welcome to my channel. আজি আপোনালোকলৈ যেটো DIY লৈ আহিছো আকৌ মই টেমাৰে বনাম এবাৰ আছে হৰলিক্সৰ টেমা খালি হোৱা পিছত এনি থাকি যায় তাৰে ভাবিলো মই কিবা এটা বনাও সেইকাৰণে ইয়া কাটি ললো দেখিছে আপোনালোকে কাটাৰৰ সহায়ত জুক মিলাই ভালকে কাটি ললো তাৰপিছত ৰং কৰি পেলাই ডাঠ কাগজ এখন কাটি ইয়াৰ জুখত আকৌ ইয়াত এটা লাঠিডাল ভৰাবলৈ এনেকৈ ব্যৱস্থা কৰা হৈছে তাৰপিছত ইয়াৰ লাঠিডাল ভৰালো তাৰ ফেব্ৰিকুইক লৈছোঁ কাৰণ ফেব্ৰিকলৈ কাম নাই আৰু গ্লু গানো নাই মোৰ যিহেতু ফেব্ৰিকুইকে এইটো মুখখন লগাই দিলোঁ মুখখন লগোৱাৰ পিছত এতিয়া ইয়াত মই কিবা কিবি আঁকিম এইটো আসলে মই ছোৱালীজনীৰ অনুৰোধত বনাইছো তাই খুব দৰকাৰ হৈ আছে বনাই দিবাচোন মা বনাই দিবা কৈ থাকে সেইকাৰণে মই বনাইছো কি হয় জানো ভবামতে ওলাই গে নাই এইয়া কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাব কিন্তু আপোনালোকৰ কমেন্টবোৰ পঢ়ি মোৰ বৰ ভাল লাগে এয়া আছে এটো টেবুলত ব্যৱহাৰ কৰিব পৰা মিনি ডাষ্টবিন ৰেডি হৈ গ'ল আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে তেতিয়াহলে প্লিজ লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব